Karbi Anglong Autonomous Council pensi non ke Gingfed kelang chariji asai dengpon po. Lapen ke Google along setame Karbi Anglong ahanso pu pacet hangji aphan sai dengpon po. Pini kheroni manja along GBC mate Gingfed Board Chairman asaihem kangpu pon asai ke dengpon. Karbi Anglong Autonomous Council CM Dr.Tuliram ronghang arideng pensi langbangso asaihem ingpu pipon lo. Pinpur me karbi anglong angkangpi ahanso dovai aphan.mesen Lapen keso setame lengmuchot pusi Google along setame pangthek ponlo. Karbi anglong along ahanso katiki atum non ke jum tanglo atheke ahanso katiki atum anam.mesen pen kelong ledet ajoksi katiki atum.komsom.lo. Lapen kheroni along kangpu pon asaihem.setame thirang asonsi manlo. Atheke ahanso katiki atum ahanso anam ke kom mate market price pen ake komsi traders atum.aphan jordu nangkok atheke claim ke damahut tangka ke dure pen advance pen tangka en nangkok titi lasik kacho jorahut ke anam jum hek titi lo pusi ahanso katiki atum chethan pon Lapen John timung Gingfed Chairman pen ka.ningje pon atengke ahanso katiki atum.aphan ahanso achili setame ake joy pen pipon po Lapen kacho jor cholang ahut setame international price pen si nam.pon nangpo pusi ningje pon Lapen ke ahanso katiki atum.aphan advance pen tangka ke en edet ja phansi John timung pen than pon Lapen ke Karbi Anglong Autonomous Council pensi kelang chariji asai setame dengpon lo Lapen angtan an kapele pon ja phansi tame bor I pon po anlote ahanso katiki atum seta anam.mesen pen chojor pon long po puta John timung pen ningje pon thu Mana dia 17 lah sa ongolo. Ongolo. Ala mesin kan ni kali. Dia kan mengenai apa kalau setelah ni kita jadi begini. Aku tak orang ni masuk. Dalam saya dan mungkin tu dia tak solo hem ke. Tak sialam. আমাৰ ইয়াতে আমাৰ কাৰ্যবাহী সদস্য CM Dr.Tuliram ronghang তেখেতে ইয়াতে উদ্ঘাটন কৰিছে আজি জিনফেডৰ যিটো চেয়াৰমেন কাৰ্যালয়টো কাৰণ আমাৰ যিটো 2007 চনৰ পৰা যিটো মোক 2 বছৰ আগৰ পৰা যিটো চেয়াৰমেন দিয়া হৈছে তেতিয়া মই ষ্টাডি কৰি গম পালো যে আমাৰ জিনফেডটো কাৰ্বি আংলং সাহিত্যহিত পৰিষদৰ পৰা ফুলি কন্ট্ৰোল নহয় তেখেতে ডেপুটি কমিশনাৰ ফালৰ পৰা তেখেতে এডমিনিষ্ট্ৰেটিভটো চাই আছে আৰু লগতে কোঅপাৰেটিভ সোসাইটি এক আন্ডাৰত মানে ৰেজিষ্টাৰ কৰা আছে এনেকুৱা কৰি এতিয়া বস্তুটো জিনফেডৰ যিটো নামহে আছে কামটো একো নাই অলমোষ্ট ডিফাং হোৱাৰ কাৰণে এতিয়া কাৰ্বি আংলং সাহিত্য পৰিষদৰ উদ্যোগত যোৱা 31 মাৰ্চ 2022 চনত যোৱা এক মাহৰ আগত কাউন্সিলে কাৰ্বি আংলং সাহিত্য পৰিষদে ইসি মানে কেবিনেট নিচিনা ইসি মিটিঙত পাছ কৰা হৈছে যে টোটেলি ফুলি কন্ট্ৰোল বাই কাৰ্বি আংলং অটোনমাস কাউন্সিল পৰা এই জিনফেডটো কন্ট্ৰোল কৰা হ'ব তেকে চোৱা হ'ব যে আন্ডাৰটেকিং ল'ব যে ৰিভাইভ কৰিবৰ কাৰণে যে মৰি যোৱা যিটো টোটেল যিটো ডিফাং এই ডিফাংটো এতিয়া ৰিভাইভ কৰিবৰ কাৰণে কাৰ্বি আংলং সাহিত্যহিত পৰিষদৰ ফালৰ পৰা আন্ডাৰটেকিং লোৱা হৈছে যে এতিয়াৰ পৰা এই যিটো ফাৰ্মাৰ গ্ৰোৱাৰ্ছ কিন্তু মানে জিঞ্জাৰ গ্ৰোৱাৰ্ছ এইটো আদাৰ খেতিয়কসকলক চিন্তা কৰি এওঁলোকে সঠিক দামটো নাপায় যিটো এওঁলোকে সঠিক দামটো কম আমি যিটো দেখা পাইছে যে আদাটো আমি গৈ কিনি যে চুকে কোনে গৈ য'ত আদা খেতি হয় তাত আমি গৈ দেখা পালোঁ গম পালোঁ যে এওঁলোকে আদা খেতিয়কসকলে যিহেতু নেৰানি কৰাৰ সময়ত যিটো ঘাঁহ উঠাব নেৰানি কৰাৰ সময়ত বিশেষকৈ আগষ্ট পৰা অক্টোবৰ মাহলৈকে এওঁলোকে যিটো সৰু বেপাৰী এওঁলোকৰ খুচুৰা বেপাৰী এওঁলোকৰ পৰা এওঁলোকে টকা পইচা আগত যেতিয়া বস্তুটো বিক্ৰী কৰিবৰ টাইমত যিটো সঠিক যিটো দাম পালেও দাম অলপ উচ্চ দামত পালেও এওঁলোকে সেইটো দামত বিক্ৰী কৰিব নোৱাৰে যিটো য'ত এওঁলোকে পইচা লৈছে তাৰ পৰাহে এওঁলোকে তাতে আকৌ আদাটো বিক্ৰী কৰিব লাগে তেনেকুৱা আমি দেখা পাইছোঁ 1-2 জেগাত এওঁলোকৰ তেতিয়া দামটো যদি বজাৰ মাৰ্কেটত 20 টকা হ'লে তাত 18 টকা বা 17 টকা হ'লে তেওঁলোকে বিক্ৰী কৰিবলগীয়া বাধ্য হয় কাৰণ এওঁলোকে আগতীয়াকৈ পইচাটো লৈ লয় সেইকাৰণে এতিয়া আমি একশ্যন প্লান ল'লোঁ যে যাতে আমি ফৰ্মেটটো আমি বনাই যিটো যোনে আগত যিটো কৰিছিলে জিনফেডে কৰিছিলে তেনেকুৱা আৰু আমি এতিয়া আকৌ এনেকুৱা সেম প্ৰচেছটো আমি আগবাঢ়িবলৈ গৈ আছোঁ যে আমি আকৌ নতুনকৈ ৰেষ্টাৰ্ট কৰিম এতিয়া যিহেতু কাৰ্বি আংলং সাহিত্যহিত পৰিষদৰ আণ্ডাৰত থাকিব এতিয়া আমি কাৰ্বি আংলং সাহিত্যহিত ফালৰ পৰা আমি নতুনকৈ ফৰ্মেট বনাই যে যোন আদা খেতিয়ক এওঁলোকক ৰেজিষ্টাৰ কৰিম এই ৰেজিষ্টাৰ কৰাৰ লোকৰ পৰা এওঁলোকক আমি আদা
সুবিধাও দিম যে আদা খেতি কৰিবৰ আমি কঠিয়াও ফ্ৰী পৰা আমি ডিষ্ট্ৰিবিউশ্যন কৰিম লগতে এওঁলোকে যেতিয়া পিছত যেতিয়া বিক্ৰী কৰিব যিটো আমাৰ লগত ৰেজিষ্টাৰ কৰা আছে এওঁলোকৰ পৰা আমি আদা কিনিলে আমি সঠিক উচ্চ দামত বিক্ৰী কৰিম আৰু গভৰ্ণমেণ্ট ৰেটত আমি দিম আৰু আমি বাহিৰত এওঁলোকক মানে সঠিক দামৰ পৰা মানে এওঁলোকক উচ্চ দামত লৈ আমি সেইটো বস্তু আমি এব্ৰড তথা গুৱাহাটী আৰু আমাৰ শিলিগুৰিৰ পৰা বাহিৰে মানে আমি ভাৰতৰ পৰা বাহিৰতো আমি সেইটো অৰ্গেনিক আমাৰ যিহেতু নাম থকা কাৰ্বি আংলং জিঞ্জাৰ ক'লেও আমি জি টেক যিটো GI যিটো আমি পাইছিলোঁ সেইটো আমি যিটো নামটো সুনামটো বৰ্তাই ৰাখিবৰ কাৰণে আমি বাহিৰতো আমি ছাপ্লাই দিবলৈ চেষ্টা কৰি আছোঁ সেইকাৰণে সেইটো আমি পদক্ষেপটো কি ল'ব এতিয়া আৰম্ভ কৰিছোঁ এমাহ হৈছেহে পাৰ হৈছে এতিয়া এমাহ এতিয়া আহিবলগীয়া আগন্তুক দিনবোৰত আমি সেই আদাখিনি আমি আদা আৰু আদা খেতিয়কসকলক আমি উৎসাহ আৰু আগত এওঁলোকক মানে উন্নত মানৰ আমি নতুন প্ৰযুক্তিৰে যাতে আদাটো খেতি কৰিব পাৰে আৰু কাৰ্বি আংলং আদাৰ নামটো সুনাম কৰি আনিব পাৰে সেইটো আমি ব্যৱস্থা হাতত লৈছোঁ সেইকাৰণে সজাগ হ'ব লাগিব আৰু যাতে ৰাইজসকলে যাতে সেইটো আগতীয়াকৈ যাতে এডভান্সকৈ মানে সৰু বেপাৰীটো যাতে পইচা নলয় যদিও আমি যদি এতিয়া কাউন্সিলে যদি আমাক টকা পইচা এতিয়া আমি এই একশ্যন প্লেনখন কৰাইছে আমাৰ GIA ফালৰ পৰা আমি 1 কোটি টকা আমি জিনফেডত আমি জিনফেড চেয়াৰমেন হয় মোৰ ফালৰ পৰা প্ৰপ'জেল দিয়া হৈছে 1 কোটি টকা প্ৰথম এইখিনি টকাখিনি যদি আমি ফাণ্ড আহি পালে আমি ব্যৱস্থা কৰিম যে সেই ৰাইজসকলক যিটো জেনুইন আদা খেতিয়ক এওঁলোকক আমি লোন বেংকৰ জৰিয়তে আমি লোন দিবলৈ চেষ্টা কৰিম প্ৰথম অৱস্থাত এওঁলোকে গ্ৰুপ হিচাপে মানে ইণ্ডিভিজুৱেলি হওক বা গ্ৰুপ হওক এওঁলোকক আমি লোন ব্যৱস্থা কৰিম আৰু যাতে সেইটো লোন দিলে এওঁলোকে যাতে সৰু বেপাৰীৰ পৰা আগতীয়াকৈ পইচা যাতে মানে নল'লেও যাতে চলি যায় সেইটো ব্যৱস্থা আমি কৰিম তেতিয়া এওঁলোকে যদি পইচা আগতীয়াকৈ নলয় তেনেহ'লে সঠিক দামত এওঁলোকে যিটো জেনুইন মাৰ্কেটত এওঁলোকে বিক্ৰী কৰিব পাৰিব Ladak Gingfed ke apran ke Karbi Anglong Autonomous Council andar kali. Sita da Karbi Anglong Autonomous Council pen. Juni timung.pen Gingfed Chairman pidet pen api. Karbi Anglong Autonomous Council andar ke cewanji aphan. Niltum Karbi Anglong Autonomous Council long. EC resolution en lo. Cabinet pulo EC resolution en lo. Langsung isi resolution tengpen ke Gingfed ta isi department lo Lapen ke Karbi Anglong Autonomous Council pensi control pusi Pini Karbi Anglong Autonomous Council pensi asaihem Gingfed chairman asaihem pinpur lo langsung pipon ahut Karbi Anglong Autonomous Council pen Gingfed chairman alang li beneficiaries atum.aphan pangrumsi kidu atum.aphan je alang atum tangkap poisa ka dore atum.aphan akejoy pen ahanso cilita Pini ronghang iglo. Chalo.